ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি নতুন এটা ভ্লগ আপোনাক স্বাগতম জনাইছোঁ। আৰু মানে মই পুৱা জাল চাব গৈছিলোঁ, প্ৰায় 6:30 বাজিছে। আৰু তো মই ভিডিঅ' ভালকৈ বনাব নলওঁ, ক্লিপ এটা বনাইছোঁ। ক্লিপটো ধৰি চাই ল'বি, মই ভিডিঅ'টো দি দিম। আৰু কিছু অলপ ৰ'দ দিছিল, পানী চাবি কি পানী বাচি আগমুখত চাচো মই দেখি দিছোঁ। দেখা গাইছ কি পানী, আৰু অলপমান ৰ'দটো ওলাইছে পানী কিন্তু বাচি অলপ দে। ভিডিঅ'টো চাবিছোঁ ৰাস্তা কালি পূৰা মানে জাল তাল চাব যাওঁ। গাইছ পুৱা প্ৰায় 4:30 বাজিছে, আৰু দিছোঁ বতৰত জাল তাল চাই যাম। কালি পাতি থৈ গৈছোঁ, গধূলি চাই যাম। মাছ লাগছে, মাছ পৰি যাম আৰু এইফালে মাছ প্ৰায় 6টা হৈছে। এতিয়া মৰ্ণিং জাল চাবাইছোঁ। গাইছ চাব পাৰে কি শিঙি লাগে দিছোঁ। আই দেখছ না, তহঁতে পাতবি মাছটো চাবি অলপ ভালকৈ। গাইছ আমি 4টা ৰাখছিলোঁ, ইয়াতে ৰাখছিলোঁ। মাছ মানে কি হ'ব তহঁতৰ আল্টিমেট মাছ লাগছি। আই তহঁতে নাচাকা জামত দি থাকোঁ, এনেকুৱা আগতে মাছ লাগছে। মই সপোনত দাই নাছিলোঁ। আৰু ভাই কি হ'ম আৰু লাগছি আৰু লাগছি দে হ'ব দে, জানান চাং দে হ'ব দে। গাইছ এখনি হৈছে মোৰ, আৰু এখনি হৈছে মোৰ লগত তোৰ। কাৰ ইমান মাছ আছে ভালকৈ দেখে মোবাইলটো ক'ত কৰিম। গাইছ চাব পাৰে মাছ লাগছি, লেভেলত মাছ লাগছি, পূৰা মিডিয়াম মাছ লাগছি। আৰু এখনত লাগছি, কিন্তু এখনত শিঙি লাগছি। গাইছ 4টা শিঙি লাগছি, ভাল মাছ লাগছি। তো আৰু মই যাই পেলাই মানে চঢ়া আছে, চঢ়াত আৰু কাটছোঁ চাং আৰু কি মাছ লাগছি ভাবিব। আৰু গাইছ চাব পাৰে এইফালে কি মাছ লাগছে চঢ়াত। আৰু তেজ মাছ লাগছে, চঢ়াত লাগছে। চঢ়া বহুত মাছ লাগছে চঢ়াত, দেখিছে কি মজা কৈ লাগছি চঢ়াত। আৰু গাছ ইফালে জাল লৈ আহিলোঁ, গধূলি পূৰা জাল পাতি দিওঁ। জাল পাতো গাছ এতিয়া পূৰা আন্ধা হৈ গ'ল, কিন্তু জালখন মাতি থৈ যাওঁ দে। পুৱা মাছ চাবা আহটো বেলেগ কথা, জালখন মাতি ভালকৈ থৈ যাওঁ দে। পাতো দে জালখন। আৰু এখন আছে জাল, তাতে বাতি ডাঙৰ এখন ছেকেণ্ড জালখন ইয়াতে মাতি ডাঙ দে। গাছ জাল তাল পুৰা পাতি দিলোঁ, এতিয়া ঘৰত যাওঁ। পুৱা মাছ চাব আহিম। তো গাইছ ভিডিঅ'টো যে ইমানেই আছে, যদি ভিডিঅ'টো চাই অলপ ভাল পাইছে লাইক কৰি দিবি দে। হ'ব দে, গুড বাই, জয় হিন্দ, জয় ভাৰত।